নমস্কাৰ বন্ধুসকল, আজি আমি গৈ আছোঁ বৰ্তমান অসম আৰু নাগালেণ্ড সীমান্তৰ এখন বজাৰত। বজাৰখন যে এখন কোলা মেৰাপানী অঞ্চলৰ কলাজান ঠাইত আছে বৰ্তমান এই বজাৰখন। এই বজাৰখনত নাগা লোক আৰু আমাৰ অসমৰ লোক যিসকল আছে সকলো মিলা প্ৰীতি বজাৰখনত বহে। অসমৰ নাগালেণ্ডে কিনে, নাগালেণ্ডৰ মানুহ কিনে অসমৰ কিনে, এনেধৰণে মিলা প্ৰীতি হৈ বজাৰখন চলি আছে। এখন বজাৰে কি ধৰণে দুখন ৰাজ্যক সন্মিলিত কৰি ৰাখিছে আপোনালোকে দেখুৱাইছে। এখন নাগা লোকৰ এতিয়া দেখিছে, এখন নাগা নাগিনী এনেধৰণে বজাৰ বহিছে, আকৌ চব্জি আনিছে তেওঁলোকে। আমাৰ অসমৰ মানুহো চব্জি ইয়াত বিকিছে আৰু অসমৰ এনেকৈ ধান চাউল এনেধৰণৰ যথেষ্ট বস্তু বিকিছে ইয়াত আছে। দেখুৱাইছোঁ আপোনাৰ এই ককা এজনে ইয়াত চব্জিৰ গুটি বিকিছে, পেকেটিং ৰিচাৰ্জ গুটি বিকিছে ককা এজনে। সিহঁতে আমাৰ জোঁৱাইটো ল'ব বিচাৰিছে, তাতে মই বহিছোঁ, কথা পাতিম, দেখুৱাম ভিডিঅ'টোত আৰু চাই থাকক। এনেকৈ ধৰণে দেখুৱাইছোঁ আপোনালোকৰ। যাতে এইখিনি হ'ল অসমীয়া লোকৰ আছে এডোখৰত নাগা লগতে, সেয়া নাগা লোকে চব্জি কিনি আছে দেখিছে। এইফালে দেখুৱাইছোঁ নাগালেণ্ড লোকেও কিনি আছে আৰু অসমীয়া লোকেও কিনি আছে। এনেধৰণে কিনা বেচা হৈ আছে। দুখন ৰাজ্যক কেনেধৰণে এখন বজাৰে সন্মিলিত কৰিছে সেইটো দেখুৱাবলৈ আমি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মুঠৰ ওপৰত। সেই দেখিছে এইখন নাগা লোক, এইফালে আছে আপোনাৰ অসমীয়া লোক। এনেধৰণে এখন বজাৰে কি ধৰণে দুখন ৰাজ্যক সন্মিলিত কৰি ৰাখিছে, দুখন ৰাজ্যৰ লোকক সন্মিলিত হৈ আছে। আন দেখা যায় বহুত ঠাইত দুখন ৰাজ্য বা দুখন দেশৰ মাজত কেনেকৈ সীমান্তত যেনে খোৱা কামোৰা লাগি থাকে। এই বজাৰখনৰ ওচৰতে তেনেধৰণৰ কোনো পৰিৱেশ নাই। এই পৰিৱেশে ভাল হৈ আছে, ভাল সম্বন্ধ হৈ আছে নাগা আৰু অসমীয়া লোকৰ মাজত। যেনে একেখন বজাৰতে তেওঁলোকেও বস্তু বিকে, আমাৰ অসমীয়া লোকেও বিকে। এনেধৰণে আকৌ আমাৰ অসমীয়া লোকেও কিনে, তেওঁলোকেও কিনে। এনেধৰণে মিলা প্ৰীতি কৰি বজাৰখন চলি আছে। ভাল কথা এইটো হ'ল যথেষ্ট আমাৰ ভাল কথা। আমাৰ দুখন ৰাজ্যৰ মাজত যে এনেধৰণে মিলা প্ৰীতি আছে, সেইটো আমাৰ বহুত ভাল কথা। আমাৰ সেই ঠাইডোখৰত বহুত সীমান্তত দেখা যায় যেনে এডাল ঠাই লৈ পিনে এনেধৰণে কিবা হেৰি লৈ পিনে খোৱা কামোৰা হৈ থাকে। সেইটো হ'ব নালাগে। মিলা প্ৰীতি ধৰণৰ দুয়ো হ'ব, এনেধৰণৰ হ'ব ভাল কথা। আমাৰ এতিয়া এই বজাৰখন কেনেধৰণে ভালকৈ চলি আছে, আমাৰ অসমৰ লোক আৰু নাগা লোক এনেধৰণে মিলা প্ৰীতি কৰি আৰু দেখুৱাই আছোঁ। ভিডিঅ'টোত চাই থাকক আৰু মোৰ ভিডিঅ'টো চাই পিনে কেনে পাইছে কমেণ্টত জনাব আৰু লাইক কৰিব। আৰু যিসকল মোৰ ভিডিঅ'টো নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। আমিও আৰু দেখুৱাম আপোনালোকক কি ধৰণে যাতে দেখুৱাব পাৰোঁ ভিডিঅ'বোৰত আৰু নতুন ভিডিঅ' এনেধৰণে আপোনাৰ কি ধৰণে মিলা প্ৰীতি এনেধৰণৰ যথেষ্ট বস্তু দেখুৱাব পৰা যায়, ভাল হয়। সেইকাৰণে দেখুৱাই যাম আপোনালোকক। এতিয়া বৰ্তমান আহিলোঁ বজাৰখনৰ ওচৰতে আমাৰ জেঠাই ঘৰ আছে। জেঠাই ঘৰত আমি সোমাই গৈছোঁ বৰ্তমান। জেঠাই ভিতৰত সোমোৱা যায় দেখিছোঁ। তাৰপিছত আছে আৰু কোন আছে চাই যাওঁ। জেঠাই এজৰ নবৌ এনেকৈ ধৰণে আজি নাই চাগে, নবৌহঁত ঘৰ গৈছে বুলি কোৱা শুনিছোঁ। এইবাৰ জেঠাই আছে আৰু জেঠাই আছে আৰু বা আছে। বাই লোক দুজনে আছে, এতিয়া বৰ্তমান দুজনীয়ে আছে আৰু মানুহ আছিলে, নাই এতিয়া চাগে বৰ্তমান।
বৰ্তমান নাই বুলি কোৱা শুনিলোঁ। আমি এতিয়া বৰ্তমান জেঠাই ঘৰৰ পৰা যাম, ঘৰত আপোনালোকে দেখাব চাব এনেধৰণে কি ধৰণে আজি বজাৰখনক লৈ পিনে আমি দেখুৱালোঁ, কি ধৰণে হেৰি কৰিলোঁ চাওক ভিডিঅ'টোত মানে মিলা প্ৰীতি কিনে ভাল মিলা প্ৰীতি কেনেধৰণে আছে। বৰ্তমান আমি ঘৰ যাওঁ জেঠাই ঘৰৰ পৰা, বজাৰৰ পৰাতো আহিলোঁ, আমি এতিয়া ঘৰত যাওঁ। ইয়াত দোকান এখন সোমাই যাওঁ, দোকানখনত এই জোঁৱাইটোক অলপ কিবা কিবি ল'ব, তাত লৈ পিনে আমি ঘৰ যাম। ঘৰ গৈ পিনে ভিডিঅ'ত জোঁৱাইটোৱে দোকানখনৰ বস্তু লৈ পেলাই দুটামান কি বস্তু লৈ দেখাইছোঁ। আৰু চাই থাকোঁ ভিডিঅ'টো। এনেকৈ ধৰণে মিলা প্ৰীতি মানে সীমান্তত এখন বজাৰ কি ধৰণে চলি আছে। আমাৰ বেলেগ দেশৰ বেলেগ গাঁৱত বা বেলেগ সীমান্তত দেখা যায় মানে কি দুখন ৰাজ্যৰ এখন হেৰি কিমান কাজিয়া হয় দুইখনৰ মাজত দেখা গৈ বিভিন্ন দেখা যায়। ভিডিঅ'টো ইমানতে সামৰিছোঁ। সকলোকে বাই বাই জনাইছোঁ। সকলোৱে কমেণ্টত জনাব ভিডিঅ'টো চাই কেনে পালে। সকলোকে বাই বাই।